হেৰাল সীমা অভিমত যাৰ হেৰাল সীমা। কমল নগৰৰ শ্ৰেষ্ঠ বাসিন্দা ৰজাঘৰৰ বাপ পোৱা প্ৰধান ৰাজ বিষয়াৰ ঘৰটোৰ নাম ৰঙাটিলা। আচলতে ঠাইডোখৰৰ নামহে আছিল ৰঙাটিলা, কিন্তু মানুহৰ মুখত তাৰ অপব্যৱহাৰ হৈ ক্ৰমান্বয়ে ঠাইডোখৰৰ পৰিৱৰ্তে ঘৰটোৰে নাম হৈ পৰিছিল ৰঙাটিলা। সেই ৰঙাটিলা কাৰো পৈতৃক সম্পত্তি নাছিল। কমল নগৰৰ মানুহৰ ভিতৰত যিগৰাকীয়ে ৰজাই প্ৰধান ৰাজ বিষয়াৰ বাপ দিছিল, সেইগৰাকীয়ে তাত থাকিবৰ অধিকাৰ পাইছিল। সেয়ে আছিল তেতিয়াৰ নিয়ম। কমল নগৰৰ লগত ৰাজধানী বা ৰজাৰ সম্পৰ্ক হিচাপে এই ৰাজ বিষয়াই বছৰেকত মাথো এবাৰ ৰাজ দৰবাৰলৈ গৈ কৰ আৰু কমল নগৰৰ ভাল বেয়া, আয় ব্যয় আদি সকলো বছৰটোৰ কাৰণে জনাই আহিব লগাত পৰিছিল। তাৰ বাহিৰে চাবলৈ গ'লে ৰজা বা ৰাজধানীৰ লগত কমল নগৰৰ আন একো সম্বন্ধ নাছিল। গোটেই নগৰৰ শান্তি সমৃদ্ধি একান্তভাৱে নিৰ্ভৰ কৰিছিল এই প্ৰধান ৰাজ বিষয়াৰ ওপৰত। প্ৰকৃততে তেওঁৱেই আছিল কমল নগৰৰ একছত্ৰী অধিপতি। অৱশ্যে দ্বিতীয় আৰু তৃতীয় বিষয়া হিচাপে আৰু নগৰৰ নাগৰিকে নিযুক্ত কৰা কেইবাগৰাকীও বৰমূৰীয়া আছিল। সেই সকলোবোৰৰ লগত লগ লাগি প্ৰধান বিষয়াই কমল নগৰৰ হকে সকলো কাম পৰিচালনা কৰাই আছিল তেওঁৰ প্ৰধান কৰ্তব্য। নিজৰ ইচ্ছাৰে যি মন যায় তাকে কৰিবৰ যথেষ্ট শক্তি থকা সত্ত্বেও কমল নগৰৰ ইতিহাসত তেনে কোনো ৰাজ বিষয়া কেতিয়াও হোৱা নাছিল, যাৰ উচ্ছৃংখলতাত কমল নগৰৰ ক্ষুদ্ৰতম অশান্তিৰ সৃষ্টি হ'ব পাৰে। এই ৰঙাটিলাৰ পৰা উত্তৰলৈ কিছু দূৰত ৰঙাআলিৰ দাঁতিতে আছিল কমল নগৰৰ ৰাজহুৱা দেৱ মন্দিৰ। সকলো ৰকমৰ ধৰ্মমূলক অনুষ্ঠানে ৰাজহুৱাভাৱে এই মন্দিৰতেই হৈছিল। মন্দিৰৰ চাৰিও দাঁতিৰ চোতালকেইখন একেলগে কমল নগৰৰ সমূহ ৰাইজে যে সেই উৎসৱতে যোগ দিব পৰা ধৰণৰ ডাঙৰ আছিল। দক্ষিণ পাৰে থকা ৰঙাটিলাৰ দৰে উত্তৰ পাৰতো বগা দলঙৰ পৰা কিছু দূৰ আহিয়েই ৰঙাআলিৰ দাঁতিত পাছফালে প্ৰকাণ্ড লিচু বাৰী আৰু সন্মুখত ধুনীয়া এখন ফুলনি বাৰী লৈ যিটো ২ মহলীয়া পকী দালান আছিল, সেইটোৱে কমল নগৰৰ দ্বিতীয় ৰাজ বিষয়াৰ আৱাসস্থল। নাম আছিল ৰূপালী পাম। এই ৰূপালী পাম বা ৰঙাটিলাৰ দৰেই কমল নগৰৰ আন আন ঘৰবোৰ ডাঙৰ নহ'লেও স্বাভাৱিক সৌন্দৰ্যত পিছপৰা নাছিল। গোটেই কমল নগৰৰ মাজত এনে এটাও ঘৰ নাছিল যিটোৱে কমল নগৰৰ সমৃদ্ধিৰ উজ্জ্বলতাক অলপো ম্লান কৰিব পাৰি। প্ৰতিটো ঘৰ, প্ৰতিটো আলি, আনকি প্ৰতিজোপা গছ আছিল নিমজ চিকুণ। এই সুন্দৰ ছবিৰ নিচিনা কমল নগৰত এনে এখন মুখো দেখা নগৈছিল যাৰ অন্তৰত এধান মানো বিষাদৰ ছাঁ আছে বুলি কোনোবাই ক'ব পাৰে। প্ৰত্যেক গৃহস্থৰে অৱস্থা ইমান স্বচ্ছল আছিল যে কমল নগৰৰ মানুহে দুখ কাক বোলে নাজানিছিল। কি ল'ৰা ছোৱালী, কি ডেকা গাভৰু, সকলোবোৰৰে স্বাস্থ্যৰ